কাৰণে মহিলাসকলৰ কাৰণে বিশেষকৈ যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল ঋণ লৈছিল বিভিন্ন বেংকৰ পৰা তেওঁলোকৰ কাৰণে খুব ভাল দিন আমি আজি ইয়াতে প্ৰায় 222গৰাকী আমি ফাৰ্ষ্ট পেজত তেওঁলোকক আমি যিটো চৰকাৰী মাননীটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ চিৰিমনিয়েলি আমি ভাবিছোঁ এইটো ফাৰ্ষ্ট কেটেগৰী ছেকেণ্ড আৰু থাৰ্ড কেটেগৰী দুটা আছে এই কেটেগৰীত প্ৰায় 11 লাখ অসমত মহিলাই তেওঁলোকে সকাহ পাব তেওঁলোক কোভিড পৰিস্থিতিয়ে হওক কিবা কাৰণত তেওঁলোকে ঋণ ঘূৰাই দিয়াত কিছু অসুবিধা আছিল তথাপিতো এইসকল মহিলাই আমি আজি যিসকলক দিলোঁ তেনেকুৱা জটিল পৰিস্থিতিতো তেওঁলোকে লোনটো ঘূৰাই আছিল প্ৰথম এওঁলোক সচেতন আৰু সজাগ সেইকাৰণে আমি প্ৰথম তেওঁলোকৰ যিটো চৰকাৰী মাননী বা সন্মান এইটো আমি আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছোঁ আমাৰ ইয়াতে MLA আছিলে EM আছে আমাৰ আটাইসকল জিলা উপায়ুক্ত আমাৰ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত আমি এইটো আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ আৰু তেওঁলোকে ভৱিষ্যতে লোন লৈ থাকিব পাৰিব এইসকলে বেংকৰ লগত আমাৰ যেতিয়া জৰ্নেল মেনেজাৰো ইয়াতে উপস্থিত আছে মাইক্ৰ' ফাইনেন্সৰ স্মল কোম্পানী গতিকে আমি ভাবোঁ যে এনেকুৱা আঁচনিয়ে আমি অসম চৰকাৰে প্ৰথম এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছোঁ আমি 24 মে আমাৰ যেতিয়া কেবিনেট হৈছে তাতে এখন আইন পাছ কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এখন অসমে আইন পাছ কৰিছে এনেকুৱা মাইক্ৰ' ফাইনেন্সৰ যিটো আমাৰ ঋণ ৰেহাই আঁচনি গতিকে আমি যিহেতু ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ আগবাঢ়ি আছোঁ আৰু আমি ভাবোঁ যে মহিলাসকল সবলীকৰণ হ'ব লাগে মহিলাসকলৰ ঘৰত তেওঁলোকৰ পৰিয়ালটো ভালকৈ চলক তেওঁলোকৰ অভাৱ সন্মুখীন নহওক আমি যেতিয়া আমাৰ এখন ঘৰ নিৰ্মাণ হ'ব শান্তিৰে থাকিব গাঁওখন শান্তিৰে থাকিব সমাজ গঠনৰ এইটো আমি তলৰ স্তৰৰ পৰা কাম আৰম্ভ কৰিছোঁ যাতে আমাৰ মহিলাসকলৰ কোনো অভাৱ নহয় কোনো তেওঁলোকৰ যাতে ল'ৰা ছোৱালী সন্তানবিলাক ডাঙৰ দীঘল কৰোঁতে বা বিদ্যালয়ত পঢ়াওঁতে অসুবিধা নহয় এনেকুৱা ধৰণৰ পৰিৱেশ এটা আমি ৰচনা কৰিবৰ কাৰণে অসমত এইটো এটা যুগান্তকাৰী পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ আমি ছমাহ পাৰ হৈছে চৰকাৰ গতিকে আমি ভাবোঁ যে আমাৰ এই পাহাৰীয়া জিলাখনৰ সৌন্দৰ্যতা ইয়াৰ গুৰুত্ব আমি অকণ বৃদ্ধি কৰিব লাগিব যিহেতু মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আছোঁ মই বিভিন্ন চৰকাৰী কামত ইয়াতে আহি আছোঁ চৰকাৰী আঁচনিবিলাক ইমপ্লিমেণ্ট হৈছে নাই সঠিক ৰূপায়ণ হৈছে নাই ইন টাইম আৰু এতিয়া ক'ভিডৰ এতিয়া ভেকচিনেশ্যন মাছ প্ৰগ্ৰেম হ'ব মই আজি কেইবাঘৰৰ মানুহত গৈ যি ঘৰ এতিয়াও 2-1জন বাকী আছে তেনেকুৱাত যাম তেওঁলোকক 100% ভেকচিনাইজ কৰিব লাগিব এইটো মেগা প্ৰগ্ৰেম এতিয়া আৰম্ভ হৈছে সকলো চৰকাৰী বিষয়াই ইয়াতে ভিজিট দিব প্ৰতিটো বুথ চেণ্টাৰলৈকে এইটো আমি যাম ড'ৰ ষ্টেপে ঘৰ দস্তখত এইটো এতিয়া এনেকুৱা প্ৰগ্ৰেম আৰম্ভ হৈছে মই ইয়াতে আজি যাম আৰু গৈ এৱাৰনেছো দিম আৰু লাগিলে লগত টিম যাব আমি ঘৰত এতিয়া বেজীটো দি আহিব লাগিব তেওঁলোকৰ হয়তো কিবা কাৰণত আহিব পৰা নাই অসুবিধা থাকিব পাৰে গতিকে এনেকুৱা ধৰণৰ চৰকাৰৰ এইবিলাক প্ৰতিখন আঁচনি আমি সুন্দৰকৈ যাতে কাৰ্যকৰী হয় তাৰ কাৰণে চোকা দৃষ্টি ৰাখিছোঁ আৰু মই ভাবোঁ যে এই যে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই আঁচনিয়ে মহিলাসকলৰ সবলীকৰণ আৰু এই আই মাতৃসকলৰ যথেষ্ট উপকাৰ সাধিব আৰু তেওঁলোকৰ মুখত হাঁহি বিৰিঙিব ভৱিষ্যতে তেওঁলোকৰ জীৱনটো মানে পৰিচালনা কৰাৰ ক্ষেত্ৰত বা ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত